नैसेथि अल इंडिया जोहोलाव बालिराम बर' गोसोखां जोलुर चेम्पियनशिप बादायलायनाया दिनैनिफ्राय जागायबाय। उदालगुरि जिल्लानि सिङाव थानाय हरिसिंगा दखरा बर' फरायसा आफाद आरो हरिसिंगा गेलेमु सामलाय आफादनि बानजायनायाव दुलाराय बर' फरायसा आफादनि सिगां समनि गागि दैदेनगिरि मुंख्लं जोहोलाव बालिराम बर'नि गोसोखांथियाव नैसेथि अल इंडिया जोहोलाव बालिराम बर' जोलुर चेम्पियनशिप बादायलायनाय हाबाफारिखौ बेखेवना होयो दुलाराय बर' फरायसा आफादनि बोसोनगिरि खुंख्रा सरगियारि बिथाङा। लोगोसे हाबाफारियाव उदालगुरि जिल्ला एबसुनि आफादगिरि लहित बर', गाहाय नेहाथारि निजोमसा बर' आरो हरिसिंगा बिटिसि बियाबनि एमसिएलए सन्जय सरगियारि बिथांमोनहाबो बाहागो लादों। गेलेजेननाय जोलुर बादायलायनायाव बेरगाव सानराइज एफसि क्लाब हेंथायै उदालगुरि इडेन एफसिनि गेजेराव जादों। চেনেলৰ থ্ৰুৱেদি তাৰপিছত আমাৰ মাজত উপস্থিত আছে ৰাইজক ধন্যবাদ যে আজি 21st जोहोलाव बालिराम बर' नेशनेल गोल्ड काप फुटबल चेम्पियनशिप আমাৰ হৰিচিংগা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে जोहोलाव बालिराम बर' যিটো নেকি ফুটবল টুৰ্ণামেণ্ট তাৰ অভ্যৰ্থনা কমিটিয়ে আজিৰ পৰা যিটো নেকি অপেনিং চেৰিমনি কৰিছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মই বিশেষকৈ जोहोलाव बालिराम बर' বুলি কোৱাৰ লগে লগে মোৰ অন্তৰত অলপ দুখ পায়, কাৰণ মই এখেতক 1988ৰ পৰা পাইছোঁ। এখেতৰ যি আদৰ্শ, এখেত যিহেতু বড়োলেণ্ড মুভমেণ্টৰ অগ্ৰণী হেৰি কৰিছিল, মুভমেণ্ট বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ যিটো নেকি আদৰ্শ, সেই আদৰ্শক লৈ যিটো অগ্ৰণী দায়িত্বভাৰ কৰিছিল, সেই গোটেইখিনি মই জানো। কিন্তু এইখিনি আজিৰ তাৰিখত কোৱাৰ কোনো তেনেকৈ হেৰি নাই, পৰিৱেশ নাই, কাৰণ আজি আমি চবে ফুটবল উপভোগ কৰিব আহিছোঁ। আৰু মই ভাবিছোঁ ফুটবল এটা ইউনিটিৰ চিম্বল। ফুটবলৰ কোনো জাতি ধৰ্ম কোনো ভেদাভেদ নাই। আৰু মই ভাবিছোঁ সেই ফুটবলৰ দ্বাৰা বা সেই খেলৰ দ্বাৰা যাতে আমাৰ এই অঞ্চলত বিভিন্ন জাতি ধৰ্মাৱলম্বী যাতে একলৈ হৈ কাম কৰে আৰু সেই ইউনিটিটো যাতে ভৱিষ্যতলৈ বচাই ৰাখে, তাকে কামনা কৰি মই আজিৰ যিটো নেকি উদ্বোধনী খেলখন নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো মোক আচলতে অথনি ৰাতিপুৱা 10টা বজাত মোক ক'লে যে মইতো যাব নোৱাৰিম বিশেষ কামৰ কাৰণে, আপুনি গৈ উপস্থিত হৈ যাতে ৰাইজক অলপ উৎসাহ দিয়ে, সেইটোৰ কাৰণে মই আজি আজিও কিন্তু মই নথৈ ধন্যবাদ जोहोलाव बालिराम बर'ৰ যি নেকি অগ্ৰণী জাতিৰ কাৰণে কাম কৰিছিল, তেখেতৰ ফুটবল টুৰ্ণামেণ্টখনি যদি মই আজি উদ্বোধন কৰিব পাৰিছোঁ, সেইটোৰ কাৰণে মই অশেষ ধন্যবাদ। নমস্কাৰ। আজি প্ৰথম 21 जोहोलाव बालिराम गोल्ड काप फुटबल चेम्पियनशिप प्रथम আজিৰে পৰা অপেনিং চেৰিমনি আজি 28 তাৰিখৰ পৰা নৱেম্বৰ 4 তাৰিখলৈকে এইখন টুৰ্ণামেণ্ট চলি থাকিব। তাৰে আমাৰ টোটেল টিম হ'ল 8টা। তাৰে ভিতৰত শক্তিশালী দল হ'ল কাৰ্বি আংলং হাওৰাঘাট স্পৰ্টছ এছ'চিয়েশ্যন, কোকৰাঝাৰ মাইদাংগুৰি স্পৰ্টছ এছ'চিয়েশ্যন, বঙাইগাঁও 11 ষ্টাৰ্ছ এফচি। এই তিনিটা শক্তিশালী দল লৈয়ে এই টুৰ্ণামেণ্টখন আমাৰ আজিৰ পৰা 4 তাৰিখলৈকে চলি থাকিব। আজি কাৰ কাৰ মাজত খেলখন হৈছে? আজি অপেনিং চেৰিমনিত ওদালগুৰি ইডেন স্পৰ্টছ ক্লাব ভাৰ্চেছ ছানৰাইজ স্পৰ্টছ ক্লাব ভেৰগাঁও। বাহিৰত টিম নাই, অসমৰ বাহিৰত টিম নাই। বাহিৰত এই ক'ভিডৰ কাৰণে টিম মাতিব নোৱাৰিলে। আগৰ বছৰবিলাকত আমি অল ইণ্ডিয়া ভিত্তিত পাতিছিলোঁ, কিন্তু এইবাৰ ক'ভিডৰ কাৰণে আমাৰ এই ষ্টেটৰ আণ্ডাৰতে এই টুৰ্ণামেণ্টখন